নমস্কাৰ প্ৰথমতে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ ধেমাজি মৰিধল লক্ষীপথাৰত এটা প্ৰগ্ৰেম কৰিবৰ কাৰণে আহি আছোঁ তেওঁলোকৰ কমিটিৰ দুজনমান সদস্য আছে সাংস্কৃতিক সম্পাদক আৰু কমিটিৰ দুজন সক্ৰিয় সদস্য মোৰ লগত আছে তেওঁলোকে কিবা এটা ক'ব আৰু আপোনালোকক মই আমাৰ আজি অনুষ্ঠানৰ কিছুমান দৃশ্য মোৰ চেনেলৰ যোগেদি আগবঢ়াই দিম সকলোৱে চাব আৰু আমাক অনুপ্ৰেৰণা যোগাব যাতে আমি আগলৈ এনেকা ভাল কাম কৰি আগবাঢ়ি যাব পাৰোঁ এয়া বাবুলদা নমস্কাৰ মই লক্ষীপথাৰ কবৈত্ৰ গাঁও মই বিহু কমিটিৰ সহ সম্পাদক হয় ইমান দিনে ধনটি দাসৰ ভিডিঅ'সমূহ চাই আছিলোঁ কিন্তু আজি তেখেতক মানে আজি ডাইৰেক্ট ফেচ টু ফেচ লগ পাই পিনে খুব ভাল লাগিছে মানে কেনেকৈ মই কথাবিলাক মানে কম মোৰ মানে আজি ভাষা নাই মানে বহুত আজি সুখী মানে ইমানেই আৰু নমস্কাৰ মই উদযাপন কমিটিৰ সাংস্কৃতিক সম্পাদক বহুত দিনৰ পৰা তেওঁৰ গান শুনি আছিলোঁ আজি নিজ কাষতে লগ পাইছোঁ বহুত সুখী হৈছোঁ বহুত ভাল লাগিছে আৰু কি ক'ম বহুত ভাল লাগিছে ধন্যবাদ ঠিক আছে আপোনালোক সকলোৱে চাই থাকক মই আপোনালোকক সম্পূৰ্ণ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম আমি কেনেকৈ অনুষ্ঠান কৰোঁ আপোনালোকে চাব আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে পাপু দাস অফিচিয়েল চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইশা মৰিধল লক্ষীপথাৰৰ উদয়মুখী যুৱক সংঘৰ সকলো সদস্যলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ হাতৰ পৰা এটা জোৰছে হাত চাপৰি বিচাৰিম ডাঙৰকে ঠিক আছে সকলোৱে সহায় সহযোগ কৰিব আমি এতিয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আগবঢ়াবলৈ লৈছোঁ এয়া মঞ্চত ভক্তি দাস আৰু এবাৰ ডাঙৰকে হাত চাপৰি কতনা সাগৰ কিছি মনি বিচাৰিছিলো কতনা ৰঞ্জাছি হাকু যে মই নাপালো নবুজিলো তোমাৰ কোমল Thank you.
ছবি দিল ৰাখিছো জীৱন জুৰি দেখো আশাকে ছবি দিল ৰাখিছো জীৱন জুৰি দেখো আশাকে গীতে খুব ধুনীয়াকৈ মিউজিক কৰিছিলে মোৰ মৰমৰ বন্ধু হৃদয় চন্দন আৰু খুব ধুনীয়াকৈ লিখিছিলে যৌৱনতে প্ৰেম হয় গীতটি গোৱা অসমৰ জনপ্ৰিয় শিল্পী ৰূপম বৰা আৰু মিক্স মাষ্টাৰ কৰিছিলে পলাশ দা গীতটি গাইছোঁ মই Lolita,